बिसायख'थिनि समाव रायजोफोरनो रादाय होनाय बायदि खामानि मावनानै दिन्थिदों गणेश कछारिया। जानानै थांनाय बिटिसि बिसायख'थियाव सुक्लाय सेरफां बियाबनिफ्राय देरहानो हानाय बिपिएफनि बिजाथि गणेश कछारिया सोरखार दानायनि सिगांनो रायजोफोरनो रादाय होनाय बायदि खामानि मावनायखौ जागायजेनबाय। मख'नो गोनां बाथ्रादि एमसिएलए महरै समायखिरा लानायनि सिगांनो नावकाटानिफ्राय महरिपारासिम गाज्रि जानानै थानाय लामाखौ फोसाबनानै रायजोफोरनि हान्थिनायाव मोजां खाबु खालामनानै होनायजों लोगोसे फैबाय थानाय समाव सुक्लाय सेरफांनि जोहोलावफुरि पार्कखौ ओनसोलनि सुबुंफोरनि थाखाय बेसेन लायाजासे हाबनायनि राहा खालामनाय आरो बे पार्कखौ इयुनाव साबसिन खालामगोन होनना बिपिएफनि दैदेनगिरि दिगन्त बेसबरुवाया खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। আমাৰ মহৰিপাৰাৰ পৰা বাঙালীপাৰালৈকে বগামাটি বুলি কয়, কিন্তু বাঙালীপাৰালৈকে ৰাস্তাটোৰ অৱস্থা যোৱা 2.5-3 বছৰ ধৰি তথৈবচ ৰাইজে জমৰ জীয়াটো ভুগিছে। ৰাস্তাৰ গাত আপোনালোকে দেখিছে, ৰাস্তাত আনকি ডাঙৰ চকাৰ বাছ পৰ্যন্ত বজি যোৱা ঘটনা ঘটিছে। আমি বিগত মে মাহৰ 15 তাৰিখেও চেষ্টা এটা কৰিছিলোঁ। আমি জানো পকী ৰাস্তাত চেনকেভেলেৰে গাঁত মাৰি লাভ নাই, কিন্তু মটৰেবল আমি এই ৰাস্তাটো বিগত 12 তাৰিখে আকৌ ক্ষমা কৰিব 18 তাৰিখে যোৱা 18 ছেপ্টেম্বৰত হাগ্ৰামা মহিলাই ডাঙৰীয়া আহিছিল। সেই জনসভাত আমাৰ মৰমৰ প্ৰতিনিধি বিটিচিৰ প্ৰাক্তন নিয়ম গণেশ কছাৰী ডাঙৰীয়াই ঘোষণা কৰিছিল মটৰেবল কৰিম বুলি। তেখেতে ঘোষণা কৰিছিল চৰকাৰ গঠন হোৱাৰ পিছদিনাখনে কৰিম বুলি, কিন্তু আমি চৰকাৰ গঠন হোৱাৰ দুদিন আগতে আজি কৰিব লৈছোঁ। আজি কাৰণটো হ'ল ফেষ্টিভ ছিজন আৰম্ভ হৈছে, উৎসৱৰ এতিয়া সময়, পূজা পাৰ্বণ চব চলিব। ৰাইজৰ মানে বহুত কষ্ট হৈছে, গাড়ী মটৰ এক্সিডেণ্ট হৈ থাকে। যোৱাকালিও চাওকচোন ৰাস্তাত গৈ এতিয়া গাড়ী বজি আছে। গতিকে ৰাস্তাটোত যাতে মটৰেবল কৰিব পৰা যায়, গাড়ী মটৰ চলাব পৰা যায়, তাৰ কাৰণে ৰাস্তাৰ গাঁতকেইটা সাময়িকভাৱে মাৰা হৈছে। জীৱন বসুমতাৰী ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ, তেখেতে ৰাস্তাৰ গাঁতকেইটা আজিৰ ভিতৰত এটা দিনৰ ভিতৰত, এই কথাটো লক্ষণীয়। যিটো বিগত চৰকাৰখনে অকৰ্মণ্য চৰকাৰখনে আৰু আমাৰ অকৰ্মণ্য জনপ্ৰতিনিধিজনে 2 বছৰত কৰিব নোৱাৰে, 2.5 বছৰত কৰিব নোৱাৰে, গণেশ কছাৰী আজিৰ দিনটোৰ ভিতৰত এই গাঁত মাৰিব। অহাকালি ৰাতিপুৱা যদি গাঁত ক'ৰবাত আপোনালোকে দেখা পায় নিউজ কৰিব। গতিকে কামৰ মানুহ ঘূৰি আছে, কাম হ'ব, নিৰবিচ্ছিন্নভাৱে কাম হ'ব, আমি কাম কৰিম। ইতিমধ্যে গণেশ কছাৰী ডাঙৰীয়াৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল শুক্লাই যিখন জহলপুৰী পাৰ্ক, শ্বহীদৰ নামত নিৰ্মিত পাৰ্ক, সেইখন পাৰ্ক সাধাৰণ পাৰ্ক নহয়, বড়োলেণ্ড মুভমেণ্টৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই বনোৱা পাৰ্ক, য'ত বড়োফা বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্মাৰ প্ৰতিমূৰ্তি আছে, য'ত সেই সময়ৰ সশস্ত্ৰ সংগঠন BLTৰ সাধাৰণ সম্পাদক হৰ্ষাব নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আছে। সেই পাৰ্কখন গণেশ কছাৰীয়ে বনাইছিল। যোৱা জনপ্ৰতিনিধিজনে মাত্ৰ তাত বেপাৰ কৰিলে, 3 বছৰ ধৰি কোনো হিচাপ নিকাচ নাই, তাক মাত্ৰ বেপাৰ কৰিলে মেইনটেনেন্সৰ নামত। সেইখন সাধাৰণ পাৰ্ক নহয়, আমি কৈছোঁ শ্বহীদৰ নামৰ পাৰ্ক, তাক মেইনটেনেন্সৰ নামত ৰাইজৰ পৰাই যে পইচা ল'ব লাগিব এনেকুৱা কথা নহয়। সেই পাৰ্কখনক লৈ ছ'চিয়েল মিডিয়াত ইতিমধ্যে বহুতে লিখা মেলা কৰা আমাৰ চকুত পৰিছে। পাৰ্কৰ যিটো মেনেজমেণ্ট, সেই মেনেজমেণ্টৰ কথা শ্ৰদ্ধাৰ ৰাইজক, শুক্লাই চেৰফাংবাসী ৰাইজক কথা দিছোঁ, মেনেজমেণ্টৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে। বিগত সময়ত যেনেকৈ পাৰ্ক চলিছিল তাতকৈ ভালকৈ পাৰ্ক চলিব। আমি ইতিমধ্যে ফ্ৰী কৰিছোঁ, মাত্ৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমি সেই 20 টকা নে কি এইটো কালেকশ্যনটো আমি কৰা বন্ধ কৰিছোঁ। মেনেজমেণ্ট আমি কৰিম, দুখ লাগে ক'বলৈ। আনকি এই পাৰ্কৰ মেচিনকেইটা উঠাই লৈ গৈছে। যোৱাকালি 1,39,000 টকাৰ মেচিন কিনি আনিছোঁ আমি মেচিন কিনি আনিছোঁ, আৰু আজি কালিৰ পৰা আমি তাৰ মেনেজমেণ্ট আৰম্ভ কৰিম। পৰিচালনাৰ দায়িত্ব আমি ইতিমধ্যে দিম। আমি শুক্লাইত এখন ডেভেলপমেণ্টেল বৰ্ড বনাই আমি আগবাঢ়িব বিচাৰিছোঁ, শুক্লাইৰ সামগ্ৰিকভাৱে গোটেইখিনি। গতিকে পাৰ্কৰ দায়িত্ব আমি কাৰোবাক দিম, কমিটি বনাই পেলাই, মাত্ৰ পৰিচালনাৰ দায়িত্ব, তাত পইচা পাতিৰ কালেকশ্যন এনেকুৱা কথা নাথাকিব। 5 তাৰিখে সফল ধুনীয়াকৈ যাম, ৰাইজক আমি যিমান দূৰ পাৰোঁ। এতিয়া সমস্যা হৈছে চব ৰাইজ যাব ওলাইছে, সুদূৰ কোকৰাঝাৰ, গোটেই ৰাইজক নিব পৰাটো সম্ভৱ নহয়। তাৰ মাজত যিমানখিনিয়ে পাৰে নিশ্চয় যাব। আমাৰ মৰমৰ নেতা গণেশ কছাৰী ডাঙৰীয়া ইতিমধ্যে হাগ্ৰামা মহিলাৰীদেৱে 2খন জনসভাত ৰাইজৰ আগত ঘোষণা কৰিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিয়াম হ'ব। গতিকে সেই উৎসৱত, সেই অনুষ্ঠানত নিশ্চয় আমি সগৌৰৱেৰে শুক্লাই চেৰফাংবাসীয়ে অংশগ্ৰহণ কৰিম।